Sewali আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আমি এতিয়া সেই ত্ৰিপান্দ্ৰমত যাম কিমছ হস্পিটেলত। আপোনালোকক দেখুৱাই যাম আজি কিম আমি ঘৰৰ পৰা ওলাই আহি গাড়ীত বহিলোঁ, এতিয়া যাব ওলাইছোঁ। নমস্কাৰ নামটো কৈ দিয়া তুমি নামটো কৈ দিয়া এইফালে চাই পাৰ্লাৰ ব্লাড এতিয়া আহি কিনে বহি আছোঁ। ডক্টৰ আহিছে, ডক্টৰ এতিয়া বহি আছে। এপাৰ্টমেণ্ট 2 দিনমান গ'ল, এতিয়া মোৰ দেৰি হ'ব। মোৰ 3W আছে আৰু ৰিপৰ্ট আহাতেও মোৰ টাইম লাগিব, যিহেতু মই 9টা বজাত ব্লাড টেষ্ট কৰিলোঁ। আৰু এতিয়া আমি দুয়োজনে বহি আছোঁ ৰিপৰ্ট অহালৈকে। পাছত ডক্টৰ কি কয় ডক্টৰে পিছতে গম পাম। শুনো বহুতেই ডিষ্টাৰ্ব দি আছে, অশান্তি পাইছিলে এনেদৰে বহি থাকিব। ডক্টৰ আহিছে 1 নম্বৰ এপইণ্টমেণ্ট হ'ল। কিমান টাইম লাগে? ব্লাড টেষ্ট আপোনালোক নিশ্চয় কেৰেলাৰ কিমছ হস্পিটেলৰ নাম শুনিছে, আৰু মই কিমছত আহিছোঁ ট্ৰিটমেণ্ট লৈ আছোঁ। পিছত আমাৰ প্লেটলেট ডাউন হৈ আছিলে, সেইকাৰণে কি কয় ডক্টৰে আমি এতিয়া যাব ওলাইছোঁ। ইমান ধুনীয়া লাগে মেডিকেলখন, মানে পাৰ্ক এনে লাগে। মানে বহুত পৰিষ্কাৰ, কিন্তু ইয়াতে বাছ ষ্টেণ্ডতো মানে বহুতেই চাফা হয়। সিহঁতৰ এটা শিকিলোতো, আকৌ বাছতো আহে মাজে সময়ে। বাছত আহিলে বাছ ষ্টেণ্ডত বহুত চাফা হয়। আৰু চাওক না, চব জেগাই চাফা, একো পিকনিকৰ নেপেলায়, ধুনীয়াকৈ ফুল হৈ থৈ দিছে। আর ভিডিওটি শেষলৈকে চাব না, আর কমেন্টত জনাব। সাবস্ক্রাইব করুন, চাই যাওক ভিডিওটা।
কেতিয়াবা আহিম ভাবি আছোঁ আহিলে নিশ্চয় দেখাম বহুতেই ভাল লাগে আৰু আৰু কেৰেলা নলফুল গছ চাওক আমাৰ যিটো তামোল গছ ডাঙৰ হয় তো আমাৰ যে নাৰিকল কিলা মজবুত এই মজবুত ইমান মজবুত নহয় মানে হালকা টাইপৰ হয় তামোল গছতকৈ অলপ ডাঙৰ নাৰিকল গছে হয় আৰু আমি আহি পালোঁ এতিয়া দুৱাৰ খুলিব আৰু ভিডিঅ' শেষত ছাবস্ক্ৰাইব কৰি আৰু কেনেকুৱা পালে জনাব বাই বাই অঁ সেইখন হা